নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব নিউজ ইউটিউব চেনেললৈ নতুনকৈ এটা বিভাগৰ পৰা পদ মুকলি হৈছে আৰু পদটো ক'ৰ পৰা ইচ্ছুক কেতিয়া এপ্লাই কৰিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে লাষ্ট ডেট সেই বিষয়ে এই ভিডিঅ'ত অতি কমকৈ আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধু বান্ধৱীবিলাকে জব নিউজ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি ল'ব এই এডভাৰটাইজখন হৈছে অল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা ইয়াত 10টা জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈ আছে নিয়মা পোষ্ট ইয়াত পোষ্টটোৰ নাম দিয়া আছে জুনিয়ৰ অফিচ এছিষ্টেণ্ট আৰু ইয়াত টোটেল 10টা পোষ্ট মুকলি হৈ আছে ইউআৰ কাৰণে আছে 5টা এছচিৰ কাৰণে আছে 2টা অবিচি এনচিএলৰ কাৰণে আছে 2টা ইডব্লিউএছৰ কাৰণে আছে 1টা এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো স্ট্ৰীমৰ পৰা 12 পাছ কৰাব লাগিব আৰু লগতে ছমহীয়া কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু ইয়াত বয়স বিচাৰিছে যিসকল ইউআৰ কেণ্ডিডেট তেওঁলোকে 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু যিসকল এছচি তেওঁলোকে 35 বছৰ যিসকল এছটি তেওঁলোকে 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু যিসকল অবিচি এনচিএল কেটেগৰী তেওঁলোকে 18 বছৰৰ পৰা 33 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব ইয়াত দৰমহা দিব 26,600 পৰা 90,000 টকা এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ এপ্লিকেশ্যন ফিজ দিব লাগিব যিসকল ইউআৰ অবিচি কেটেগৰী তেওঁলোকে 200 টকা দিব লাগিব আৰু যিসকল এছচি এছটি ইডব্লিউএছ আৰু পিডব্লিউডি এক্সাইজমেণ্ট কেণ্ডিডেট তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে এই পোষ্টটোৰ কাৰণে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব 8 আগষ্টৰ পৰা ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে এপ্লাই কৰা 8 ছেপ্টেম্বৰ 2025 আৰু ইয়াৰ এড্ৰেছখন ভিডিঅ'টো দিম আপোনালোকে তাত গৈ ভালদৰে চাব পাৰিব